নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক অসম চৰকাৰৰ দ্বাৰা হ'ব লগা ৩২,০০০ নিযুক্তি পৰীক্ষাৰ বাবে মোৰ লগত একেলগে আপোনালোকেও প্ৰস্তুতি চলাব পাৰে। যিহেতু ময়ো এজন চাকৰি প্ৰত্যাশী যুৱক হিচাপে মই মোৰ চেনেলৰ ভিডিঅ'বোৰ যিমান পাৰি সম্ভাৱ্য প্ৰশ্নৰ উত্তৰসমূহে লৈ আহোঁ, যাতে মোৰ লগতে আপোনালোকেও মোৰ ভিডিঅ' দিয়া সময়বোৰ অথলে নাযায়। মোৰ ভিডিঅ' বনোৱাৰ একমাত্ৰ লক্ষ্য হ'ল মোৰ লগতে অন্য এজন বন্ধু বান্ধৱীও যাতে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে। তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ১ নম্বৰ প্ৰশ্নটো হ'ল, ৰামায়ণ পোনপ্ৰথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? অপশ্যন এ অনন্ত কণ্ডলী, অপশ্যন বি ৰাম সৰথী, অপশ্যন চি শংকৰদেৱ, অপশ্যন ডি মাধৱ কণ্ডলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মাধৱ কণ্ডলী। ২ নম্বৰ প্ৰশ্নটো হ'ল, মৃত্যুঞ্জয় উপন্যাসৰ ৰচয়িতা কোন? অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন বি হেমচন্দ্ৰ গোস্বামী, অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা, অপশ্যন ডি যোগেশ দাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। মৃত্যুঞ্জয় উপন্যাসৰ বাবে তেখেতক 1979 চনত জ্ঞানপীঠ বঁটা আৰু ইয়াৰিংগম গ্ৰন্থৰ বাবে 1961 চনত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ইন্দিৰা মিৰিৰ জীৱন ভিত্তিত অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসৰ নাম কি? অপশ্যন এ মিৰি জীয়ৰী, অপশ্যন বি মেৰেং, অপশ্যন চি কাঞ্চন, অপশ্যন ডি জলছবি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মেৰেং। ৪ নম্বৰ প্ৰশ্নটো হ'ল, মিৰ্জুমৰাৰ লগত কোনজন বিদেশী পৰ্যটকে অসমলৈ আহিছিল? অপশ্যন এ হিউৱেন চাং, অপশ্যন বি চিহাবুদ্দিন তালিচ, অপশ্যন চি জামাল উদ্দিন, অপশ্যন ডি মেগাস্নেচ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি চিহাবুদ্দিন তালিচ। ১৬৬২ চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল। মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ। ফাতিয়া-ই-ইব্ৰিয়া হ'ল চিহাবুদ্দিন তালিচৰ এক বিখ্যাত গ্ৰন্থপুথি। ৫ নম্বৰ প্ৰশ্নটো হ'ল, নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি প্ৰমত্ত সিংহ, অপশ্যন চি শিৱসিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ৰুদ্ৰসিংহ। এইখিনিতে আপোনালোকলৈ এক বিশেষ অনুৰোধ যে যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেধৰণৰ ভাল ভাল ভিডিঅ' পিছলৈ আপুনি পাই থাকে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন এ মহীৰংগ দানৱ, অপশ্যন বি নৰকাসুৰ, অপশ্যন চি সম্বৰাসুৰ, অপশ্যন ডি ৰত্নাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মহীৰংগ দানৱ। মহীৰংগ দানৱ প্ৰাচীন অসমৰ প্ৰথম ৰজা। ৭ নম্বৰ প্ৰশ্নটো হ'ল, চুকাফাই কোন চনত চৰাইদেউ ৰাজধানী পাতিছিল? অপশ্যন এ ১২২৮ চনত, অপশ্যন বি ১২২৯ চনত, অপশ্যন চি ১২৪৫ চনত, অপশ্যন ডি ১২৫৩ চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ১২৫৩ চনত। ৮ নম্বৰ প্ৰশ্নটো হ'ল, ডিমাপুৰ কাৰ ৰাজধানী আছিল? অপশ্যন এ কোচসকলৰ, অপশ্যন বি মৰাণসকলৰ, অপশ্যন চি কছাৰীসকলৰ, অপশ্যন ডি খামতিসকলৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কছাৰীসকলৰ। আহোমসকল যেতিয়া অসমলৈ আহিছিল, তেতিয়া কছাৰীসকলৰ ৰাজধানী আছিল ডিমাপুৰ। ৯ নম্বৰ প্ৰশ্নটো হ'ল, অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি অমিয় কুমাৰ দাস, অপশ্যন ডি আনন্দৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হ'ল, অসমৰ প্ৰথম মহিলা ACS বিষয়া কোন? অপশ্যন এ পাৰুল দাস, অপশ্যন বি সুচিব্ৰতা ৰায়চৌধুৰী, অপশ্যন চি গায়ত্ৰী বৰুৱা, অপশ্যন ডি ডক্টৰ ৰজনীপ্ৰভা দাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল
অপশ্যন বি সুচিব্ৰতা ৰায়চৌধুৰী। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে বহুত উপকৃত হৈছে। এনেধৰণৰ আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ পোনপ্ৰথমে আপুনি ইয়াৰ ন'টিফিকেশ্যন পায়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।